বেছি প্ৰব্লেম অৰ্থাৎ 20 বছৰ আগত ল'ব লগা কিছুমান পদক্ষেপ নোলোৱাৰ কাৰণে এতিয়া আমি খৰতকীয়াকৈ কিছুমান পদক্ষেপ ল'ব লগা হৈছে ইয়াত কলেজ পপুলেশ্যন ইনডেক্সৰ কথা কৈছে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'ৰ কথা কৈছে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'ৰ কথা সম্পৰ্কে আমি সম্পূৰ্ণৰূপে অৱগত যে অসমৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' 17% কিন্তু ই ঊৰ্ধ্বমুখী হৈ আছে প্ৰত্যেক বছৰে আমাৰ মহাবিদ্যালয়সমূহত নাম ভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 25,000কৈ প্ৰত্যেক বছৰে বৃদ্ধি পাই আহিছে এতিয়া এই 25,000 ছাত্ৰক একমোডেট কৰাৰ কাৰণে আমাক আসন লাগে তাৰ কাৰণে আমাক বিভাগ লাগে তাৰ কাৰণে আমাক মহাবিদ্যালয় লাগে 2022-23 চনত হায়াৰ সেকেন্ডাৰী পাছ কৰা আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 2,68,471 গৰাকী ইয়াৰে বহুতে মেডিকেল পঢ়িব গৈছে বহুতে ইঞ্জিনিয়াৰিং পঢ়িব গৈছে বহুত অসমৰ বাহিৰলৈ গৈছে বা বহুতে আনপ্ৰফেশনেল কোৰ্স পঢ়িবলৈ গৈছে সাধাৰণ যি মহাবিদ্যালয় আছে এই সাধাৰণ মহাবিদ্যালয়ত ইয়াৰে 1,70,000 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সামৰ্থ ই-গভ পৰ্টেলৰ জৰিয়তে তেওঁলোকে নাম ভৰ্তি কৰিছে 2023 চনত হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 3,34,911 গৰাকী গতিকে 2022তকৈ 2023ত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 50,000 বেছি এতেকে অহা বছৰ আমাৰ মহাবিদ্যালয়সমূহত আমাক আৰু বেছি আসনৰ প্ৰয়োজন হ'ব কিন্তু সেই আসন বেছি প্ৰয়োজন হোৱাৰ কাৰণে অসমবাসীয়ে ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আমি ইতিমধ্যে যিবিলাক মহাবিদ্যালয় আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিল সেই মহাবিদ্যালয়বিলাকক আমি সাজু কৰি তুলিছোঁ যাতে এই মহাবিদ্যালয়বিলাকত উপৰঞ্চি ছাত্ৰ ছাত্ৰীসকলক আমি নামভৰ্তি কৰাব পাৰোঁ কেইবাগৰাকী বক্তাই বিজ্ঞান শাখা বাণিজ্য শাখা মহাবিদ্যালয়সমূহত প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰিছে মই যোৱাকালি এটা প্ৰশ্নৰ উত্তৰত মই কৈছিলোঁ যে বিজ্ঞান শাখা বাণিজ্য শাখা খোলাৰ ক্ষেত্ৰত অসম চৰকাৰখনে পৰ্যায়ক্ৰমে খুলি গৈ আছে আৰু এইটো পৰ্যায়ক্ৰমে কৰাৰ কাৰণ এইটোৱেই যে অসমৰ ছাত্ৰ ছাত্ৰী বিজ্ঞান আৰু বাণিজ্য শাখাত বৃদ্ধি পোৱা নাই বৃদ্ধিৰ হাৰটো খুব কম এতেকে আমি বিজ্ঞান শাখা খুলি দিলেই যে আমি ছাত্ৰ ছাত্ৰী পাম এই কথাটো সত্য নহয় কলা শাখাত আমি বহুত ছাত্ৰ ছাত্ৰী পাম দলগাঁৱত এখন মডেল ডিগ্ৰী কলেজ আছিল বিজ্ঞান শাখা এতিয়া আমি দলগাঁৱত আৰ্ট শাখাটো খুলি দিলোঁ এই বছৰ খুলি দিয়া বছৰটোতে তাত আমি 400+ ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিছোঁ কিন্তু বিজ্ঞান শাখাত একে ধৰণে আমি 400 ছাত্ৰ ছাত্ৰী কোনো মহাবিদ্যালয়ত পোৱা নাই এতেকে আমি ফোকাসটো কৰিছোঁ যে আমি বিদ্যালয় শিক্ষাত বিজ্ঞান শিক্ষাটো শক্তিশালী নকৰিলে মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি নাপাব এতেকে এই বছৰ আমি 4খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছোঁ অহা বছৰো আমি প্ৰৱৰ্তন কৰিম কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই তেখেতৰ কৰিমগঞ্জ সমষ্টিৰ নিজৰ কথা কৈছে কৰিমগঞ্জ জিলাখনত ইতিমধ্যে আমি এৰালিগুল নামৰ স্থানত এখন মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰিছোঁ বিজ্ঞান শাখাক লৈ পেলে তাত বদৰপুৰৰ কাৰণে তেখেতে উল্লেখ কৰিছে নিশ্চিতভাৱে আমি পৰ্যায়ক্ৰমে প্ৰত্যেকখন মহাবিদ্যালয়তে আৰ্টছ সায়েন্স কমাৰ্চ তিনিওটা ষ্ট্ৰীম আমি মুকলি কৰিব লাগিব কাৰণ NEP-এ নিউ নেশ্যনেল এডুকেশ্যন পলিচিয়ে এতিয়া মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনৰ কথা কৈছে এতেকে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন কৰিবলৈ হ'লে প্ৰত্যেকখন মহাবিদ্যালয় মাল্টি ডিচিপ্লিনাৰী হ'ব লাগিব মাল্টি ডিচিপ্লিনাৰী কৰাৰ কাৰণে অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আমি পৰিকল্পিতভাৱে আমি কাম কৰিম কিন্তু আমি পৰ্যায়ক্ৰমে কৰিম একেবাৰতে আমি গোটেইখিনি মহাবিদ্যালয়ৰ বাণিজ্য মানে তাত নতুন ষ্ট্ৰীম আমি খুলি দিব নোৱাৰোঁ ইয়াৰ কাৰণে যি প্ৰয়োজনীয় আন্তঃগাঁথনি আছে বা ওচৰতে যদি অন্য মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ লগত বৰ্তমানে টাই আপ কৰি লোৱা এনেকুৱা কিছুমান ব্যৱস্থা বুলি যি স্থানীয়ভাৱে থকা গভৰ্নিং বডি আছে সেই গভৰ্নিং বডিয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াত বহু
মহাবিদ্যালয়ত প্ৰবক্তাৰ নাটনিৰ কথা কৈছে যে ছাত্ৰ ছাত্ৰী আছে কিন্তু পোষ্ট নাই কিন্তু এই পবিত্ৰ সদনক মই এই কথাও জনাই দিব বিচাৰো যে এই কথাটো সত্য কিন্তু তাৰ বিপৰীতটো সত্য বিপৰীতটো হ'ল যে প্ৰবক্তা আছে ছাত্ৰ ছাত্ৰী নাই এনেকুৱা ডিপাৰ্টমেণ্টটো আমাৰ মহাবিদ্যালয়ত আছে প্ৰবক্তা আছে অৰ্থাৎ টিচাৰ আমি দি থৈছো টিচাৰ আছে কিন্তু যেটো ডিপাৰ্টমেণ্টৰ সেই টিচাৰ আছে সেই ডিপাৰ্টমেণ্টত এই বছৰে নামভৰ্তিৰ সময়ত এজনো ছাত্ৰ বা ছাত্ৰীয়ে তাত এডমিশনেই লোৱা নাই তো সেই ক্ষেত্ৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থা উচ্চ শিক্ষা বিভাগৰ ডিজিটাইজেশ্যনটো অতি গুৰুত্বপূৰ্ণ ডিজিটেল তথ্য আমাৰ হাতত থাকিব লাগিব আজি কোন কলেজত কিমানজন গ্ৰেড 3 ষ্টাফ আছে কিমানজন গ্ৰেড 4 ষ্টাফ আছে কিমান ফেকাল্টি আছে ফেকাল্টি এগেইনষ্টে কিমান ষ্টুডেণ্ট আছে তাৰ বিতং ডিজিটেল তথ্য আমি প্ৰাপ্তি কৰিব লাগিব আৰু তাৰ কাৰণে আমি ভাৰত চৰকাৰৰ দ্বাৰাই প্ৰস্তুত কৰা সামৰ্থ ই-গভ পৰ্টেলৰ জৰিয়তে আমি নামভৰ্তি এই বছৰ আৰম্ভ কৰিছো ডিজিটেল ব্যৱস্থা ডিজিটাইজেশ্যন কৰিবলৈ যাওঁতে আমি বিভিন্ন ঠাইৰ পৰা কটু সমালোচনা প্ৰতিৰোধৰ মুখামুখি হওঁ আমি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ জৰিয়তে যেতিয়া কাউন্সিলত প্ৰথম দৰ্পণ নামৰ এটা পৰ্টেলৰ জৰিয়তে অনলাইন মাধ্যমত আমি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা আৰম্ভ যেতিয়া কৰিছিলো বিভিন্ন ধৰণৰ সমালোচনা হৈছিল কিন্তু আজি কটু কৰো পৰা টু শব্দ এটাও আমি শুনা নাপাওঁ কিন্তু সম্পূৰ্ণ অনলাইন ব্যৱস্থাৰে হায়াৰ সেকেন্ডাৰীৰ নামভৰ্তি সুচাৰুৰূপে আমি সম্পন্ন কৰি আছো দৰ্পণ পৰ্টেলৰ জৰিয়তে একেধৰণে সামৰ্থ ই-গভ পৰ্টেলৰ জৰিয়তে আমি নামভৰ্তি কৰিছো কটু কোনো এখন আসনো ব্লক হোৱা নাই আগতে এজন ছাত্ৰই যেতিয়া অফলাইন ব্যৱস্থা হয় এজন ছাত্ৰই তিনি ঠাইত এডমিশন লৈ ললে তেওঁ তিনিখন আসন ব্লক কৰি দিয়ে কিন্তু এতিয়া সামৰ্থৰ যেটো সিস্টেম আছে এই সিস্টেমত আপুনি দুখন আসনো এখনো অতিৰিক্ত আসন কটু ব্লক কৰিব নোৱাৰে যোৱা কালিৰ পৰা আমাৰ শেষ পৰ্যায়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া যোৱা কালিৰ পৰা আৰম্ভ হৈছে কাৰণ মাজত যিসকলে সেন্ট্ৰেল মানে ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেট বা কিউএট এক্সামিনেশন দি যিসকলে এডমিশন ললে পালে তেওঁলোকে পিছত পালে এতিয়া তেওঁলোকৰ এডমিশনখিনি কেনসেল কৰিব লাগিব যেটো আমাৰ সামৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশন লৈছিলে এডমিশনখিনি কেনসেল কৰিব লাগিব কেনসেলেশনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গল তেওঁলোকে কেনসেল কৰাৰ লগে লগে তেওঁলোকৰ যি ফিজ আজি আছিল সেইখিনি ঘূৰাই দিয়া হ'ব আৰু ঘূৰাই দি পেলে সেই আসনখনত আমি নতুন ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰিব পাৰিম কটু আমাৰ সিটৰ আসনৰ অপচয় এই ব্যৱস্থাৰ জৰিয়তে আমাক হোৱা নাই মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষক প্ৰবক্তা নন টিচিং ষ্টাফ এইখিনি প্ৰয়োজন অনুসাৰে দিয়াৰ কাৰণে আমি কৰবাত ৰেশনালাইজও কৰিব লাগিব আৰু তাৰ কাৰণে আমাক যে ডিজিটেল ব্যৱস্থাটো লাগে সামৰ্থ ই-গভ এই ডিজিটেল পৰ্টেলটোত নামভৰ্তি সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত আমি শিক্ষক শিক্ষয়িত্ৰী ষ্টাফ সকলক তেওঁলোকক পৰ্টেলত ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ এতিয়া ব্যৱস্থা আৰম্ভ কৰিছো তেওঁলোকে পৰ্টেলত নিজৰ প্ৰফাইল আপলোড কৰি দিয়াৰ লগে লগে কোন মহাবিদ্যালয়ত কিমান শিক্ষকৰ নাটনি আছে কিমান পোষ্টৰ নাটনি আছে গ্ৰেড 3 গ্ৰেড 4 কিমান নাটনি আছে সেই গুটেইখিনি আমাৰ নখ দৰ্পণত আহিব আৰু নখ দৰ্পণত আহিলে আমি পৰিকল্পিতভাৱে সেই মহাবিদ্যালয়সমূহৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা ইয়াত পুনৰবাৰ দোহাৰিছে এইখন পবিত্ৰ বিধানসভাই এখন প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন 2017 চনত পাছ কৰিছিল আৰু সেই প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ আওতাৰ ভিতৰত যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল বাকি যিখিনি আছে তেওঁলোক আইনৰ আওতাৰ ভিতৰত নপৰে তো আইনৰ আওতাত নপৰা মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা বিদ্যালয়ৰ ক্ষেত্ৰত মই শিক্ষা মন্ত্ৰী হিচাপে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অপাৰ তো এমেন্ডমেন্ট কৰিব লাগে আপুনি এজন সন্মানীয় বিধায়কসকলে আপোনালোকে প্ৰস্তাৱ দিয়ক হেতু কিন্তু যুক্তিসংগত হ'ব লাগিব সেই প্ৰস্তাৱ মোৰ ফাইনেন্স ডিপাৰ্টমেন্টে জুডিশিয়াল ডিপাৰ্টমেন্টে লেজিসলেটিভ ডিপাৰ্টমেন্টে সকলোৱে ভেটিং কৰিব লাগিব তাৰ পাছতে আহিব বিধানসভাত তাৰ পাছত বিলখন পাছ হ'ব বিলখন পাছ হ'লে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব
মাননীয় ৰফিকুল ইছলাম ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে এই গুৰুত্বপূৰ্ণ কথাকেইটা হ'ল যে আমাক নিউ এজ নতুন যুগৰ লগত খাপ খোৱা বিষয়সমূহ আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত উপলব্ধ হ'ব লাগে আমি ব্ৰিটিছৰ দিনতে দি থৈ যোৱা সাবজেক্ট কেইটা পলিটিক্যাল সায়েন্স ইকনমিক্স ফিলসফি এডুকেশ্যন নামেৰে এই কেইটামান সাবজেক্ট দিয়ে আমাৰ উচ্চ শিক্ষা চলিব নোৱাৰে এতিয়া নিউ এজ সাবজেক্টবিলাক আমাৰ শিক্ষানুষ্ঠানবিলাকত লাগিব আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি কক ইন্টাৰনেট অফ থিংস বুলি কক মেচিন লাৰ্নিং বুলি কক কোৱান্টাম কম্পিউটেশ্যন বুলি কক এই নিউ এজ সাৰ্টিফিকেট আনকি স্কিল এণ্ড ভকেশ্যনেলৰ ক্ষেত্ৰতো এই সাবজেক্টবিলাক লাগিব আৰু তাৰ কাৰণে এনইপিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে কেইদিনমান আগত নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন প্ৰকাশ হৈছে মই সকলো বিধায়কক অনুৰোধ জনাম সেই ফ্ৰেমৱৰ্কটো পঢ়িব কাৰণ নতুন বিদ্যালয় শিক্ষাৰ নতুন ৰেহৰূপ কি হ'ব সেইখিনি বুজিবলৈ সহায় হ'ব আৰু তাতো এই স্কিল এডুকেশ্যনৰ পৰা আৰম্ভ কৰি নিউ এজ এই কথা বতৰাবিলাকত গুৰুত্ব প্ৰদান কৰা হৈছে এতিয়া মহাবিদ্যালয়ত যি 4 ইয়াৰ ডিগ্ৰী কোৰ্স আৰম্ভ হৈছে আমি আৰম্ভ কৰিলোঁ 4 ইয়াৰ ডিগ্ৰী কোৰ্সত যি নৰ্মেল আমাৰ মেজৰ মাইনৰ কোৰ্স থাকে তাৰ উপৰিও তাত মাল্টিডিসিপ্লিনাৰী সাবজেক্ট তাত স্কিল এনহেন্সমেন্ট কোৰ্স এবিলিটি এনহেন্সমেন্ট কোৰ্স ভ্যালু এডেড কোৰ্স কম ক্ৰেডিটৰ এই কোৰ্সবিলাকো ল'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু তাৰ কাৰণে প্ৰত্যেক মহাবিদ্যালয়ত ডিপাৰ্টমেন্ট খুলিব লাগিব এসিস্টেন্ট প্ৰফেসৰ নিযুক্তি দিব লাগিব বুলি কোনো কথা নাই কাৰণ তাৰ কাৰণে এনইপিয়ে কৈছে মোক মেসিভ ওপেন অনলাইন কোৰ্স ইয়াৰ কাৰণে অনলাইন কোৰ্সৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে উদ্যোগ লৈ পেলে স্বয়ং নামৰ এটা পোৰ্টেল সৃষ্টি কৰিছে য'ত এই অনলাইন কোৰ্সবিলাক উপলব্ধ আৰু কেইদিনমান আগত আমাৰ উচ্চ শিক্ষা বিভাগে আমি ইনফোসিস কোম্পানীৰ লগত এখন এমওইউ সহি কৰিলোঁ এমওইউ সহি কৰি তেওঁলোকৰ যি অনলাইন পোৰ্টেল আছে স্প্ৰিং বোৰ্ড বুলি তাৰ সুবিধাখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়াকৈ এই অনলাইন কোৰ্সখিনি যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আমি এমওইউ সহি কৰিছোঁ আৰু স্প্ৰিং বোৰ্ড ইনফোসিসৰ তাতে এনেকুৱা শৰ্ট ডিউৰেশ্যন কম ক্ৰেডিটৰ 3 ক্ৰেডিটৰ 12,000 কোৰ্স তাত উপলব্ধ আছে গতিকে এই কোৰ্সবিলাকৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আনকি শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব এতেকে এনইপি সম্পূৰ্ণৰূপে এটা নতুন দৃষ্টিভংগীৰে চাব লাগিব আৰু তাৰ কাৰণে আমাৰ মহাবিদ্যালয়সমূহকো আমি শৃংখলিত একোটা অনুষ্ঠানলৈ গঢ় দি তুলিব লাগিব যিসকল বহুতে কোনোবাই মোক কয় আজিও এজন মাননীয় সদস্যই উল্লেখ কৰিছে যে মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে শিক্ষকসকলে সঠিক গুণগত কোৱালিটি এডুকেশ্যন মহাবিদ্যালয়বিলাকত প্ৰদান কৰিছে নে কৰা নাই ইয়াৰ কাৰণে আমি একোটা তেওঁলোকৰ পাৰফৰ্মেন্স এপ্ৰাইজেল লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশনে কৈছে যে এজন প্ৰবক্তা বা এজন শিক্ষক সপ্তাহত 40 ঘণ্টা সময় তেওঁ মহাবিদ্যালয়খনত থাকিব লাগে ছাত্ৰ ছাত্ৰীৰ লগত এনগেজমেন্ট কৰিব লাগে 40 ঘণ্টা ক্লাছ কৰিব লাগে এটো নহয় বিদ্যালয় শিক্ষা মহাবিদ্যালয় শিক্ষাৰ মাজত পাৰ্থক্য আছে মহাবিদ্যালয় শিক্ষাত ক্লাছে হ'ব এটাৰ পাছত এটা ক্লাছ মহাবিদ্যালয় শিক্ষাত কেৱল ক্লাছ নহয় তাত ক'ৰবাত ৱৰ্কশ্বপ হ'ব সেমিনাৰ হ'ব তাত ইন্টাৰ্নশ্বিপ হ'ব তাত কিবা ফিল্ড ভিজিট হ'ব কিন্তু এই শিক্ষা বা শৈক্ষিক কাম কাজত মহাবিদ্যালয় এখনৰ শিক্ষকজনে 40 ঘণ্টা তেওঁ সাৰ্ভিস দিব লাগিব আৰু 40 ঘণ্টা যদি হয় তেনেহলে হেতু 7 ঘণ্টাতকেও কম 7 ঘণ্টাতকে কম এটুক লৈ আমি কেইদিনমান আগত এখন আমি এডভাইজৰি এখন মহাবিদ্যালয় বিলাকলৈ আমি দিছো আৰু এডভাইজৰি মতে এতিয়া মহাবিদ্যালয় বিলাকলৈ এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যিটো অধ্যক্ষ মহোদয় তেওঁলোকৰ যিটো এনগেজমেন্ট তেওঁলোকৰ বিভিন্ন কাৰিকুলাম বিভিন্ন কোৰ্স শিকাৰ কাৰণে বিভিন্ন ব্যৱস্থা তেওঁলোকে এডপ্ট কৰিছে আৰু ই আমাৰ মহাবিদ্যালয় শিক্ষাক এটা নতুন মাত্ৰালৈ লৈ যাব বুলি পেলে মই আশা কৰিছো আৰু মই সকলোকে অনুৰোধ জনাম যে আমাৰ বিধায়ক সকলো মহাবিদ্যালয়ত এনইপি অধ্যয়ন কৰি মহাবিদ্যালয়সমূহত গৈ মহাবিদ্যালয়ত এনইপিৰ ইমপ্লিমেন্টেশনটো কি ধৰণে হৈছে সেই ক্ষেত্ৰত যদি আমিও
তাৰ লগত যদি আমি জড়িত হৈ পৰিলে আমি উপকৃত হ'ম বিএড এডুকেশ্যনৰ কথা কৈছে আমাৰ বিএড এডুকেশ্যনটো বিদ্যালয় শিক্ষাৰ অধীনত আৰু এটো উচ্চ শিক্ষায়ো কিছু কিছু ক্ষেত্ৰত চাই এতিয়া যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিল এই ৰাষ্ট্ৰীয় শিক্ষা নীতিত আগৰ দুবছৰীয়া বিএডৰ লগতে 4 year integrated BEd course গ্ৰুপ ব্যৱস্থা কৰিছে এতিয়া 4 year integrated BEd course খোলাৰ কাৰণে বিশ্ববিদ্যালয়সমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মহাবিদ্যালয়সমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মহাবিদ্যালয়সমূহে NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকৰ ওচৰত আবেদন কৰিব লাগে এই বছৰ আমাৰ অসমৰ দুখন মহাবিদ্যালয় তেওঁলোকে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত NCTৰ পৰা 4 year integrated teacher education program তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে এখন হল নৰ্থ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত আনখন হল জামুগুৰিৰ হেমবৰুৱা মহাবিদ্যালয় দুইখন মহাবিদ্যালয়ক মই ধন্যবাদ জনাইছো যে তেওঁলোকে ইনিচিয়েটিভ লৈছে তাত 4 year integrated teacher education program তেওঁলোকে আৰম্ভ কৰিছে অনুৰূপভাৱে প্ৰত্যেকখন মহাবিদ্যালয়ে এতিয়া 4 year integrated BEd course খোলাৰ কাৰণে তেওঁলোকে ইনিচিয়েটিভ ল'ব পাৰে NCTৰ যিখিনি গাইডলাইন আছে সেই গাইডলাইনখিনি পূৰণ কৰিব পৰাকে গোৱালপাৰাৰ BEd কলেজখন বহুত দিন ধৰি বন্ধ হৈ আছিল তাৰ 2019 চনত তাৰ স্বীকৃতি বাতিল হ'ল স্বীকৃতি বাতিল হোৱাৰ কাৰণ যে ফেকাল্টি শৰ্টেজৰ কাৰণ যদি চাওঁ যে আমি সকলোৱে জানো APSCত কি হ'ল APSC এটা সময়ত দুৰ্নীতি কেলেংকাৰীৰে তেওঁলোকে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোকে আমাক ব্যাহত কৰি দিলে আৰু ব্যাহত হোৱাৰ ফলস্বৰূপে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ পৰা আৰম্ভ কৰি BEd কলেজসমূহৰ ফেকাল্টি ৰিক্ৰুটমেণ্ট বাধাগ্ৰস্ত হ'ল আৰু বাধাগ্ৰস্ত হোৱাৰ কাৰণে 2019ত আমি গোৱালপাৰাত শিক্ষক দিব নোৱাৰাৰ কাৰণে NCTৰ পৰা স্বীকৃতিটো বাতিল হ'ল কিন্তু আজি মই সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে APSCৰ পৰা নতুন লেকচাৰাৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি প্ৰদান কৰিছে এতিয়া আমি গোৱালপাৰা BEd কলেজত আমি শিক্ষক দিব পাৰিম লেকচাৰাৰ আমি এতিয়া নিয়োগ কৰিব পাৰিম আৰু লেকচাৰাৰ নিয়োগ কৰিয়ে আমি পুনৰবাৰ NCT যাম আমি সেই সময়ত হেৰাই যোৱা মানে যিটো স্বীকৃতি এই স্বীকৃতি আমি ঘূৰাই আনিবলৈ সক্ষম হ'ম আৰু গোৱালপাৰাৰ BEd কলেজখনক আমি কাৰ্যক্ষম কৰিবৰ কাৰণে আমি সক্ষম হ'ম 12B ৰিকগনিশ্যনৰ কথা উল্লেখ কৰিছে 12B ৰিকগনিশ্যনটো ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যনৰ এটা কণ্ডিশ্যন যে 12B ৰিকগনিশ্যন যদি নহয় তেতিয়াহ'লে ইউনিভাৰ্চিটিখনলৈ UGCৰ পৰা ফাণ্ড নাহে গতিকে 12B ৰিকগনিশ্যন হ'বলৈ হ'লে মিনিমাম আন্তঃগাঁথনি মিনিমাম ফেকাল্টি ইউনিভাৰ্চিটিখিনিক লাগে আমি আমাৰ এইটো এটা টাৰ্গেট কৰি লৈছো যে আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত যাতে এই 12B ৰিকগনিশ্যনৰ কাৰণে আবেদন কৰিব পৰাকে সক্ষম হয় এতেকে এই 50 কোটি টকা বা নতুন মানে এক্সিষ্টিং কলেজক আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰত 10 কোটিকে টকা এইখিনি আন্তঃগাঁথনিৰ কাৰণে পুঁজি দিয়াৰ উপৰিও ইয়াত আমি পোষ্ট ক্ৰিয়েশ্যনো আমি কৰিছো আটাইকেইখন বিশ্ববিদ্যালয়ৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যন হৈছে ইতিমধ্যে সতি সাধনী বিশ্ববিদ্যালয়ত নতুন নিযুক্তি হৈ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈ তাত পাঠদানো আৰম্ভ হৈ গ'ল মাধৱদেৱ ইউনিভাৰ্চিটিত পাঠদান হৈ আছে ভট্টদেৱ ইউনিভাৰ্চিটিত পাঠদান হৈ আছে মাজুলী ইউনিভাৰ্চিটিত পাঠদান হৈ আছে গতিকে এই ইউনিভাৰ্চিটি কিখনে অতি সোনকালে তেওঁলোকে 12B ৰিকগনিশ্যন আৰম্ভ কৰিব পাৰিব নতুন মহাবিদ্যালয় কেইখনমানৰ দাবী উঠিছে আৰু বহুত বিধায়কৰ পৰা বা স্থানীয় ৰাইজৰ পৰা মহাবিদ্যালয়ৰ প্ৰস্তাৱ আমালৈ আহে এতিয়া আমি এটা সিস্টেম কৰিছো যে আমি স্যাটেলাইট ম্যাপৰ জৰিয়তে GPS লোকেশন দি ওচৰত বেলেগ কলেজ আছে নেকি আমি এতিয়া চাই লওঁ কাৰণ ওচৰত এখন কলেজ থকাৰ পাছত আৰু এখন কলেজ ওচৰতে প্ৰতিষ্ঠা কৰাৰ কোনো যুক্তিযুক্ততা নাথাকিব পাৰে এতিয়া বহুতে কয় যে মোৰ সমষ্টিত নাই হয় কোনোবা সমষ্টিত আমাৰ আগতে আছিল যেনেকুৱা তামুলপুৰ সমষ্টি এখনো মহাবিদ্যালয় নাছিল উদালগুৰি সমষ্টি মহাবিদ্যালয় নাছিল
কিন্তু যদিও ওদালগুৰি সমষ্টিটোৰ ভিতৰত নাই, কিন্তু ওদালগুৰি মহাবিদ্যালয় বুলি এখন বিদ্যালয় আছে সমষ্টিটোৰ জাষ্ট বাহিৰত। ঠিক তেনেকৈ আমাৰ চেঙা সমষ্টিৰ বিধায়কে যিটো কথা কৈছে যে তেখেতৰ সমষ্টিত মহাবিদ্যালয় নাই। যোৱাকালি মোক এটা জেগাৰ নাম দিলে, মই মানে আছাম স্পেচ এপ্লিকেশ্যন চেণ্টাৰলৈ লগে লগে লোকেশ্যনটো পঠাই দিলোঁ। আধা ঘণ্টাৰ ভিতৰত ৰিপৰ্ট আহি গ'ল যে নহয় ছাৰ, ওচৰতে 8 কিলোমিটাৰ দূৰতে নগৰবেৰা কলেজখন আছে। অৰ্থাৎ তেখেতৰ উত্তৰ পাৰ দুয়ো দক্ষিণ পাৰ দুয়োটা সামৰি সমষ্টিটো আছে, তেখেতৰ সমষ্টিত মহাবিদ্যালয় নাই, কিন্তু কাষৰ সমষ্টিতে ওচৰতে মহাবিদ্যালয় আছে। গতিকে মই আপোনাৰ সমষ্টিটো নাকচ কৰা নাই, যিটো লোকেশ্যন দিছে সেই লোকেশ্যনটো নহ'ব। 8 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত এইখন চৰকাৰে আৰু এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিব নোৱাৰে। তাত ব্যৱস্থা নাই, সেইখনৰ ক্ষেত্ৰত কোনো তেনেকুৱা বাধাও নাই। তেখেতৰ সমষ্টিটো ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ দুইফালে মিলি পেলাই এতেকে আপুনি বিকল্প লোকেশ্যন দিব। বিকল্প লোকেশ্যন দিলে আমি ব্যৱস্থা কৰিম। মই ঘড়ীটোলৈ চাই আছোঁ, মই কি কয় আমিও বাহিৰত গৈ পেলাই ইউনিভাৰ্চিটি খুলিব পাৰিম। তেনেকৈ IIT দিল্লীৰ কেম্পাছ হৈছে, ডুবাইত এতিয়া IIT দিল্লীৰ কেম্পাছ হ'ব। একেধৰণে আমিও কেইখনমান বিদেশী বিশ্ববিদ্যালয়ৰ লগত কথা পাতি আছোঁ, তেওঁলোকৰ কেম্পাছ অসমত যাতে খুলিব পাৰে। মহাত্মা গান্ধী হিন্দী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ কেম্পাছ এটা ইতিমধ্যে গুৱাহাটীত আৰম্ভ হৈছে। অলপ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছিলে যে যেতিয়া ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি শিৱসাগৰত প্ৰতিষ্ঠা হৈছিল, এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আছিল, আমাৰ মুখ্যমন্ত্ৰীয়ে এডুকেশ্যন মিনিষ্টাৰ আছিল বুলি কৈছিল। মোৰ এতিয়া পটকৈ সেই সময়ত মনত নপৰিল, এতিয়া মনত পৰিছে যে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট এইখন শিক্ষা বিভাগৰ অধীনত নাছিল, এইখন আছিল কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত। 10 চনত যেতিয়া প্ৰতিষ্ঠা হৈছিল, কোন কোঅপাৰেশ্যন মিনিষ্টাৰ আছিল মই নাজানো, কিন্তু 10 চনত যেতিয়া এই ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি হৈছিল, তেতিয়া সেইখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তেখেতে এইটো ভুল নকৰে, কাৰণ তেখেতে প্ৰজেক্ট দিলে প্ৰজেক্টৰ লগত প্ৰয়োজনীয় মানে হাতী দালি দিলে হাতীৰ লগত শিকলিও দি পঠিয়ায়। গতিকে আজি যেনেকৈ ইউনিভাৰ্চিটি কৰিছে লগত 50 কোটিকৈ টকা দিছে, কলেজক আপগ্ৰেড কৰিছে লগত 10 কোটিকৈ টকা দিছে, কিন্তু সেই সময়ত কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেশ্যন এইটো প্ৰতিষ্ঠা হ'ল, কিন্তু তাৰ কাৰণে আন্তঃগাঁথনিৰ কাৰণে পুঁজি আবণ্টন নহ'ল। কথাটো মোৰ মনত পৰিল, এইটো ৰেকৰ্ডত এটা ভুল তথ্য গুচি যাব, সেইকাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বিপক্ষে এইটো ভুল তথ্য গুচি যাব। গতিকে এই কথাখিনি মই শুধৰাই দিলোঁ। চৰকাৰখনে আপ্ৰাণ চেষ্টা কৰিছে, আৰু এই প্ৰচেষ্টাতে আমি উচ্চ শিক্ষা বিভাগক আগুৱাই নিছোঁ। এতিয়া মই সদনৰ জ্ঞাতাৰ্থে শেষত আমি যিখিনি পৰিপূৰক দাবী দিছোঁ, ছাপ্লিমেণ্টাৰী ডিমাণ্ড দিছোঁ, এই ছাপ্লিমেণ্টাৰী ডিমাণ্ডখিনি কিহৰ কাৰণে দিছোঁ? আমাৰ প্ৰজ্ঞান ভাৰতী বুলি এখন আঁচনি আছে, য'ত আমি ফি ৱেইভাৰ দিওঁ, য'ত আমি মবিলিটি গ্ৰাণ্ট দিওঁ, হোষ্টেল গ্ৰাণ্ট দিওঁ আৰু বুক গ্ৰাণ্ট দিওঁ। তো তাৰ অধীনত আমি 129, তাৰ অধীনত আমি 30,000 লাখ বা 30 কোটি টকা আমি বিচাৰিছোঁ। আচ্ছা স্যার, রাজীব গান্ধী ইউনিভার্সিটিখন কোঅপারেশন ডিপার্টমেন্টৰ আছিল, কিন্তু এইটো ৰিপিলিং বিলটো আপুনি এডুকেশ্যন মিনিষ্টাৰ হিচাপে আনিছে। এইটো আমাৰ চৰকাৰ অহাৰ পাছত মই কোঅপারেশন ডিপার্টমেন্টে আনিব লাগিছিল। মই শিক্ষামন্ত্ৰী হোৱাৰ পাছত ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন শিক্ষা বিভাগৰ অধীনলৈ অনা হৈছে। আগতে এইটো কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত আছিল। জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি নিউ দিল্লী, তাত আমি শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ এখন প্ৰতিষ্ঠা কৰিছোঁ, আৰু এই চেয়াৰখনৰ কাৰণে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিক 10 কোটি টকা আমি দিম, তাৰ বাবে আমি পৰিপূৰক দাবী আনিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কিছু বকেয়া ধন আছে, তাৰ কাৰণে আমি এটা 18 কোটি টকাৰ এটা প্ৰস্তাৱ আনিছোঁ। ইয়াৰ পাছত মাজুলী ইউনিভাৰ্চিটিৰ কিছু কনষ্ট্ৰাকশ্যন আৰু কিছু চেলাৰীৰ পে'মেণ্ট আছে, তাৰ কাৰণে আমি বহুত বেছি নহয় 3,84 লাখ টকাৰ এটা পৰিপূৰক দাবী আনিছোঁ। ইয়াৰ পাছত এই ৰাজীৱ গান্ধী কোঅপাৰেটিভ মেনেজমেণ্ট, আমি এতিয়া ইউনিভাৰ্চিটিখন প্ৰত্যাহাৰ কৰিম। ইউনিভাৰ্চিটিৰ কৰ্মচাৰী কাৰো চাকৰি নাযায়, ইউনিভাৰ্চিটিৰ যি ষ্টাফ আছে, ষ্টাফখিনি শিৱসাগৰ বিশ্ববিদ্যালয়লৈ তেওঁলোক ট্ৰেন্সফাৰ্ড হ'ব, স্থানান্তৰিত হ'ব। তেওঁলোকৰ ফুল দায়িত্ব VC-ৰ পৰা আৰম্ভ কৰি
4th গ্ৰেড যিসকল নিয়মীয়া সকলোখিনিৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব আৰু তাত নন চেলাৰী কম্পোনেণ্ট এটাৰ কাৰণে কিছু বকেয়া ধন আছে 2,80,00,000 সেইখিনিৰ কাৰণেও আমি এই পৰিপূৰক দাবী বিচাৰিছোঁ ইয়াৰ পাছত আমাৰ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালী ছাত্ৰীসকল আৰু 75% নম্বৰ পোৱা ছাত্ৰসকলক স্কুটি দিয়াৰ এক কাৰ্যসূচী আমাৰ চলি আহিছে যোৱাবাৰ আমি 35,000 ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰিছিলোঁ এইবাৰো আমি 35,000 ছাত্ৰ-ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিম তাত উপৰঞ্চি আমাক 57.99 crore টকাৰ প্ৰয়োজন তাৰ কাৰণে আমি পৰিপূৰক দাবী আনিছোঁ আমাৰ 10খন ল কলেজ নিৰ্মীয়মান অৱস্থাত আছে এই 10খন ল কলেজৰ নিৰ্মাণৰ খৰচ তাতে আমাৰ এটা ব্যয় আছে সেই ব্যয়ৰ কাৰণে আমি এটা 30 কোটি টকাৰ পৰিপূৰক দাবী আনিছোঁ আৰু আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিখনৰ কিছু পেণ্ডিং বিল আছে কনষ্ট্ৰাকশ্যনৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিপৰীতে তাৰ বিপৰীতে আমি 60.53 lakhৰ 60 লাখ টকাৰ এটা পৰিপূৰক দাবী আনিছোঁ এই সকলোখিনি মিলাই 15,334 লাখ টকাৰ যি পৰিপূৰক দাবী আছে এইখিনি যুক্তিসংগত এইখিনি প্ৰয়োজনীয় এইখিনি আমাৰ উচ্চ শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অতিব প্ৰয়োজনীয় এইখিনিত সকলোকে মই কাৰণে আহ্বান জনাই মই মোৰ শিৱসাগৰ যে এখন ইউনিভাৰ্চিটি যে ইমান দিনৰ মাজে এখন ইউনিভাৰ্চিটি দিছে সময়টো বহাই লওঁ মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আৰু চিফ মিনিষ্টাৰক আমি ধন্যবাদ জনাইছোঁ পুনৰ মই সেইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে শিৱসাগৰ কলেজ শিৱসাগৰ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব আৰু এতিয়া ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্টৰ সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তি তাৰ ফেকাল্টি সন্মানীয় অনাৰেবল মিনিষ্টাৰ শিৱসাগৰ বিশ্ববিদ্যালয়লৈ জাষ্ট তো আমাৰ 2টা বাজিছে সেইটোৰ কাৰণে এজ পাৰ আমাৰ ৰুল মই দাবী মঞ্জুৰী নং 26-14 লগতে সমূহ দাবী মঞ্জুৰীসমূহ গিলিটিনলৈ দিছোঁ আপোনাৰ ৰিপ্লাইটো শেষ হৈছে না আৰু আছে আচ্ছা তো ধন্যবাদ এতিয়া মই দাবী মঞ্জুৰী নং 26 আৰু 14 লগতে 3, 4, 9, 11, 12, 18, 19, 21, 22, 25, 27, 29, 31, 34, 37, 38, 39, 40, 42, 43, 49, 55, 56, 57, 58, 60, 62, 65, 69, 70, 71, 73, 74, 77 আৰু 78 সদনৰ অনুমোদনৰ বাবে আগবঢ়ালোঁ যিসকল মাননীয় সদস্য মঞ্জুৰী প্ৰস্তাৱসমূহৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল মাননীয় সদস্য মঞ্জুৰী প্ৰস্তাৱসমূহৰ বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে পৰিপূৰক দাবী মঞ্জুৰী নং 26 আৰু 14 লগতে 3, 4, 9, 11, 12, 18, 19, 21, 22, 25, 27, 29, 31, 34, 37, 38, 39, 40, 42, 43, 49, 55, 56, 57, 58, 60, 62, 65, 69, 70, 71, 73, 74, 77 আৰু 78 গৃহীত হ'ল এতিয়া মই হাতত লৈছোঁ আইটেম নম্বৰ 4 দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং 16 বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Sri Gulabsan Kataria, Governor of Assam, recommend the introduction of the Assam Appropriation Nong 16 Bill 2023 in the Assam Legislative Assembly. মই এতিয়া বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীক বিধেয়কখন উত্থাপনৰ বাবে প্ৰস্তাৱ এটা কথা ক'ব পাৰিম নেকি অলপ আগতে বিৰোধী দলৰ দলপতিয়ে এটা কথা ক'লে কি ৰাজীৱ গান্ধী কোঅপাৰেটিভ মেনেজমেণ্ট ইউনিভাৰ্চিটি কৰাৰ সময়ত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া তেখেতে এডুকেশ্যন মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী আছিল যাৰ কাৰণে তেখেতক যোগৰীয়া কৰিছিল তো মই জনাত তেওঁ সেই সময়ত মানে শিক্ষামন্ত্ৰীও নাছিল